কেতিয়াবা জানো টকাৰে কিনিব পাৰি? আপোনালোকে কি কয়? এইটো কিন্তু সঁচা। যিমানেই নহওক, মানুহে যিমানেই নকওক, টকা থাকিলেই সকলো বস্তুৱেই সম্ভৱ। আৰু টকা নাথাকিলে আপোন মানুহবিলাকেও অচিনাকিৰ দৰে ভাও কৰে। জীৱনৰ প্ৰত্যেক মানুহৰে কিবা নহয় কিবা আশা থাকে, সপোন থাকে, কিন্তু পূৰ্ণ হয় কিছুমান মানুহৰহে। কিয়? কাৰণ এই পৃথিৱীখনত সকলো মানুহ উচ্চ প্ৰজাতিৰ নহয়, সকলো মানুহ ধনী নহয়। টকা নাই। টকা থাকিলেই বিশ্বাস কৰক সকলো কামেই সম্ভৱ। আপুনি যদি ভাবে সম্ভৱ নহয়, প্ৰত্যক্ষভাৱে হ'লেও পৰোক্ষভাৱে সকলো কামেই সম্ভৱ। আপুনি টকাৰে বিচনা কিনিব পাৰিব, কিন্তু হয়তো আপুনি টোপনি কিনিব নোৱাৰে হয়। কিন্তু আপোনাৰ মন ভাল থাকিলে টোপনি নিশ্চয় আহিব। এইটো কিন্তু সঁচা কথা। মন ভাল থাকিব যেতিয়া আপোনাৰ লগত টকা থাকিব। আপোনাৰ মনটো বেয়া লাগিছে, অকণমান ঘূৰিলে ফুৰিলে এনেই ভাল লাগিব। সেইটো কথা হ'ল। আৰু কি জানে, জীৱনত যিয়ে পাইছে সকলো ক্ৰয় কৰিছে, আৰু যিয়ে পোৱা নাই একো কৰিব পৰা নাই। এইটো কিন্তু সঁচা কথা। আৰু আজিৰ টাইমত কোনেও কাকো নিদিয়ে। যিখিনি উপাৰ্জন তুমি নিজে কৰিছা সেইখিনি তোমাৰ তাত থাকিব। কাৰো পৰা একো আশা কৰাৰ দৰকাৰো নাই। আৰু কিছু মানুহৰ সপোনটো সময়ৰ সোঁতত এনেকুৱাকৈ বৈ যায় যে সিহঁতৰ চকুৰে সিহঁতৰ চকু পানী সাগৰ হৈ পৰিছে, এনেকুৱাকৈ বৈ যায়। কিছুমান মানুহৰ বহুত সপোন থাকে, কিন্তু টকাৰ অভাৱত হওক, আন কিবা কাৰণত হওক, সেইটো পূৰণ নহয়। সকলো মানুহৰে জানো সকলো কাম সম্ভৱ? আৰু কিছুমান ক্ষেত্ৰত মানুহৰ পৰিৱৰ্তন মানুহে নিজেই কৰে। আৰু কিছুমান সময়ত এনেকুৱা হয় যে মানুহে নিবিচাৰিলেও সেই সময়ৰ পৰিৱৰ্তন হয়।